হাই ফ্ৰেণ্ডছ, কিটচেন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সন্ধিয়া হোৱাৰ লগে লগে আমাৰ কিবা এটা চটপটা খাবলৈ মন যায় নহয় জানো? সেইকাৰণে আজি আপোনালোকলৈ লৈ আহিছোঁ অতি সহজে বনাই খাব পৰা এটা টেষ্টি ৰেচিপি। আপোনালোকে কোনোৱে হয়তো খাই পাইছেই, মিমি, যিটো আপোনালোকে দোকানত অতি সহজেই কিনিবলৈ পাব। আৰু আপোনাৰ এই মিমিটো প্ৰথমতে আপুনি ভালদৰে মোহাৰি গুড়ি কৰি ল'ব। আৰু গুড়ি কৰি লোৱাৰ পাছতো খুলি ল'ব। আৰু ভিতৰত দুটা টেষ্ট মেকাৰ থাকে, এটা আপোনাৰ অনিয়ন অইল আৰু এটা আপোনাৰ মছলা। এতিয়া এটা বাউল লৈ ল'ব, তাত আপোনাৰ সেই ভাঙি থোৱা মিমিখিনি ভালদৰে উলিয়াই ল'ব। তেনেদৰে মিমিৰ ইটো পেকেটো আমি ইয়াত উলিয়াই ল'ম। আৰু এতিয়া এই টেষ্ট মেকাৰটো আমি ইয়াত মিমিখিনিৰ লগত মিক্স কৰি দিম। প্ৰথমতে অনিয়ন অইলটো দি লৈছোঁ আৰু মছলাখিনিও দি লৈছোঁ। এতিয়া তাত আমি কাটি লোৱা মিহিকৈ কাটি লোৱা অলপ পিঁয়াজ আপোনাৰ ইয়াত মিক্স কৰি দিছোঁ। অলপ কেঁচা জলকীয়া মিহিকৈ কাটি লৈছিলোঁ, সেইখিনিও ইয়াত দি দিছোঁ। আৰু অলপ আলু বইল কৰি লৈছোঁ, আৰু সেই বইল আলুখিনি আপোনাৰ টুকুৰা টুকুৰাকৈ কাটি লৈছিলোঁ সৰু সৰুকৈ। আৰু অলপ কেঁচা বিলাহী কাটি লৈছিলোঁ, সেইখিনিও দি দিছোঁ। আৰু আপোনাৰ বাকী থকা টেষ্ট মেকাৰখিনি ইয়াত আপোনাৰ এড কৰি দিছোঁ। আৰু শেষত অলপ নেমু ইয়াত চেপি দিছোঁ। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত বিশেষ একো নাথাকে আৰু খাব পাৰিব। এনেদৰে আমি আগতে হোষ্টেলত থাকোঁতে আমি ভাত প্ৰায়ে বনাই খাইছিলোঁ, বহুত টেষ্টি লাগে এনেকৈ। এইখিনি আমাৰ ভালদৰে মিক্স কৰি ল'লোঁ। এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি ধুনীয়াকৈ প্লেটত উলিয়াই ল'ম খাবৰ কাৰণে। আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল আমাৰ টেষ্টি মিমি। ইভিনিং টাইমত খাই বহুত বেছি ভাল লাগে। ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটোত আপুনি যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব। লগতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব, তেতিয়া আপুনি মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বোৰৰ আপডেট পাই থাকিব। থেংক ইউ।